waterfall. Oh my god! দাম তো হবই কম্পেয়ার কৰিলে ইষ্টিং হয় Hi guys, welcome back to my YouTube channel. আৰু আজি আমাৰ মেঘালয় ট্ৰিপৰ 3 নম্বৰটো দিন আৰু আজি আমাৰ লাষ্ট ইয়াত তো আমি আজি মানে ঘৰলৈও যাম তো দুটামান জায়গা মানে ফুৰিব বাকি আছে তো আজি আমি মানে ফুৰি মেলি একেস্তে মানে বাহিৰে ঘৰলৈ যাম আৰু তো আপোনালোকে ভিডিওটোৰ লগত জড়িত হৈ থাকক আৰু ভিডিওটো চাওক কেনেকুৱা লাগে কমেন্ট কৰিব আৰু আপোনালোকে ইয়াৰ আগৰ দুটা ভিডিও চালে নে নাই চোৱা যদি ডেসক্ৰিপচনত দিয়া আছে এপিসোড 1 2 আপোনালোকে গৈ চাই ল'ব আৰু আপোনালোকে দেখিছে আমি এতিয়া মানে বেগ চেক কাপোৰ কানি সব মানে পেক কৰি এতিয়া ভৰাই আছো এতিয়া যাম আৰু যাতে মানে একো থাকি না যায় ভালকে চেক কৰি লৈছো একবাৰ আৰু কালি ৰাতি ইয়াত বহুত ডাঙৰ বৰষুণ দিলে হিল বৰষুণ পৰিলে আৰু এতিয়া গাড়ীখন অলপ চাফা কৰি ল'ব লাগিব আৰু আমাৰ ইয়াত পইচা পাতি সব ক্লিয়াৰ হৈ গ'ল তো এতিয়া আমি যাম আৰু মানে কালি ৰাতি আমি ভাত খাব যাওঁতে মানে বহুত দেৰি ফসি গ'লো বৰষুণৰ কাৰণে তো এইবিলাক ইমান ভিডিও বনাবলৈ নহল আৰু তো গাইজ ফাইনালি আমি যাব লাইছো আৰু হোমষ্টে পৰা তো এতিয়া মানে যাবতো মন যোৱা নাই চেৰাপুঞ্জি এৰি তো আৰু নগলেও উপায় নাই যাবত লাগিবই আৰু থাকিতো ভাল লাগিল বাৰু এইকেইদিন আৰু মানে যেহেতু আজি আমি একেস্তে ঘৰো যাম তো যিকেইটা আমাৰ থাকি গ'ল চাবলৈ কালি তো সেইকেইটা আমি আজি বাটত চাই যাম তো বলক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিমান লাগে পাৰো আৰু আমি থকা হোমষ্টেটো ঠিক ঠাকে আছিলে তো মানে নামটো মই দি দিম তো আপোনালোকে চেৰাপুঞ্জি আহিলে থাকিব পাৰে ইয়াতে মানে দামটো ঠিকে আছে আৰু একদম এফৰ্ডেবল প্ৰাইসতে ৰুম বিলাক পাই যাব আপোনালোকে বাকি সকলো সুবিধা আছে খালি মানে ঘৰটো যেহেতু অলপ ওপৰত তো মানে পাৰ্কিং কৰিবলৈ অলপ দিগদাৰ হয় আৰু তো হেতু কাৰণে গাড়ী লৈ আহিলে অলপ সাৱধানকে যাব আৰু তো গাইজ আজি মানে আমি আহিছো এটা বেলেগ এটা ৰুটত শিলং চেৰাপুঞ্জি ৰুটত অহা নাই বেলেগ এটা সাইডে আহিছো এফালে বুলে দুটামান ওয়াটাৰফলস আছে তো এইকিটা চাবলৈ আহিছো আৰু বলক আপোনালোকক দেখুৱাম আৰু ওয়াটাৰফলটা পাইছো দে হোৱাইট এণ্ড ফলস এইটো চাইলাম বহু ফলস তো ফাইনালি গাইজ আমি প্ৰথমটো ওয়াটাৰফল পাই গলোহি আৰু মানে ইয়াৰ ফলটো ইমান ডাঙৰ নহয় কিন্তু হলেও বহুত ভাল লাগিছে আৰু বেছি দেৰি নকৰি আমি ইয়াত অলপ চলপ ফটো মাৰিলো আকৌ আমি এতিয়া গৈ আছো নেক্সট ওয়াটাৰফল চাবলৈ তো বলক তুমি না দামটো বেছি এনেকুৱা জায়গা আমাৰ বেগি তুমি 25 টকা ল'ব তুমি দামটো হবই কম্পেয়াৰ কৰিলে নহব তুমি মজা লাগে ফটো লৈ কিনে মজা লাগিব দি স্যার আমি ভিডিও পাইব নাই নহয় তো গাইজ ফাইনালি আমি পাই গলোহি আকৌ বেলেগ এটা ওয়াটাৰফল তো ইয়াৰ নামটো বোলে ডেন্থলেন ফল নে কি ইয়াটো ফলত বোলে মানে তলৰ পৰা দেখা না যায় ওয়াটাৰফলটো মানে পানী জোৰ পৰা পৰে আমি ওপৰৰ পৰাহে চাব পাৰিম তো গাইজ আপোনালোকে দেখিছে ওয়াটাৰফলটো কেনেকুৱা ধুনীয়া লাগিছে মানে ইমান ডাঙৰ পাহাৰৰ মাজত মানে পানী পৰি আছে আৰু মানে কি কম আৰু মোবাইলতো বহুত ভাল লাগিছে কিন্তু একচুয়ালি বহুত ডাঙৰ হয় আপোনালোকে আহিলে গম পাব এনেকৈ মানে ক'বলৈ ভাষা নাই আৰু বহুত ডাঙৰ পানী পৰা লাগি আছে আৰু গাইজ আপোনালোকে চক মানে পানীটো কেনেকৈ গৈছে পাথৰৰ মাজে আৰু আমি য'ত আছোঁ এতিয়া ওয়াটাৰফলটো আছে একদম ওপৰত আৰু ইয়াত মানে অলপো মাটি নাই সব পাথৰ আৰু পাথৰৰ মাজত এনেকৈ পানীবিলাক ৰৈ আছে আৰু তাৰ মাজৰে পানীবিলাক অলৰেডি মানে বৈ গৈছে তো আপোনালোকে দেখিছে কিমান ওপৰৰ পৰা বৈ গৈছে আৰু বহুত ডাঙৰ এটা চাউণ্ড আহি আছে পানীৰ পৰা তো আপোনালোকে আহিলে মানে বহুত ভাল লাগিব তো একবাৰ হ'লেও আহিব ইয়াতে আকৌ এতিয়া আমি গৈ আছো নেক্সট ওয়াটাৰফলটোলৈ আপোনালোকে দেখিছে ৰাস্তা কি মজা একদম সুনসান আৰু ওয়াটাৰফল থাকোঁতেতো 2-3টা আছে কিন্তু আমি গোটেইকেইটালৈকে নাযাম মানে আমি লাইটলুম কেনিয়ন যাব লাগিব তো সেইটো অলপ দূৰ আছে সেইকাৰণে আমি টাইম বচাই পিনে যাম আৰু তো বলক এতিয়া নেক্সট ওয়াটাৰফললৈ যাওঁ আপোনালোকে ৰাস্তা দেখিছে কি মজা মানে একদম মানুহ চানুহ নাই ঘৰ চৰ নাই ইয়াতে সবফালে পাহাৰে পাহাৰ একদম মুকলি আৰু আমাৰ মন গৈছে যে মানে ইয়াতে ৰৈ যাওঁ আৰু আপোনালোকে ৰাস্তা চক কি মজা একদম মানুহ চানুহ নাই মানে সুনসান বহুত দূৰলৈকে মানুহ চানুহ নাই আৰু ক'ৰবাত মাজতে অকণমানিকে এটা ঘৰ দেখিছে আপোনালোকে সেইটো
একদম কি ক'ম আৰু গাইজ ক'বলৈ ভাষা নাই আৰু মানে আগতে আমি এনেকুৱা জেগা যিহেতু দেখা নাই তো আমাৰ বহুত ভাল লাগিছে মানে একদম বেলেগ দেশত থকা লেখীয়া ফিল এটা আহিছে আৰু আমাৰ গাড়ীত এনি টাইম গান বাজি থকাৰ কাৰণে মানে মই ভইচ অভাৰ কৰিবলগীয়া হৈছে আৰু মানে কপিৰাইটৰ কথা আছে যিহেতু তো গাইজ আমি আকৌ পাই গ'লোহি আমাৰ বেলেগ এটা ৱাটাৰফলত ইয়াৰ নামটো মাও চাৱা ফলছ তো বলক গাইজ আমি গৈ আছোঁ মানে এইটো কি নাম আছিলে ৱাটাৰফলটো ৱাটাৰফল আমি লাকি কালি বৰষুণ দি দিলে দেখি গ'লো পানী অ' মাই গড তো গাইজ কি ক'ম মানে ক'বলৈ ভাষা নাই আৰু বহুত ভাল লাগিছে মানে ইয়াতে আপোনালোকে চাওক ভিউটো তাৰপাছত আৰু ইয়াতে ফটো চটো মাৰি আমি লাইটলুম কেনিয়ন চাবৰ কাৰণে আগবাঢ়িলোঁ তো ব'লক আৰু আপোনালোকে দেখিছে আৰু ৰাস্তা কি সুন্দৰ কি ক'ম আৰু নিজে কৰিলে ভিউটো বেছি ভাল আহে মই গম পালোঁ কথাটো ইয়াত এডাল লগাই দিব লাগিছে তুমি টেনশ্যন পইচা দে এইখিনি পাৰিম দেখাই ল লাহে লাহে খাইছেও ভিডিঅ' কৰিছে লাহে লাহে খাই দে মই লাহে লাহে খাইছেও ভিডিঅ' কৰি গাড়ী চলাইছে বেয়া পাইছে নেকি বেয়া পোৱা নাই এইটো বেছিকৈ খাব নাই তো গাইজ আমি আকৌ পাই গ'লোহি শ্বিলং চেৰাপুঞ্জী ৰোডত এতিয়া গৈ থাকিম আমি লাইটলুম কেনিয়নৰ ফালে তালৈ অলপ দূৰ আছে অলপ টাইম লাগিব আৰু তো ব'লক তো গাইজ আমি লাইটলুম কেনিয়ন চাবলৈ মানে পাইছিলোঁহিহে তো আকৌ লগালগ বৰষুণ আহি গ'ল ডাঙৰকৈ তো আকৌ আমি এতিয়া গৈ আছোঁ গাড়ীৰ ভিতৰলৈ ছাতি লগত লৈ নানিলোঁ দেখিছে আপোনালোকে গোটেই ডাৱৰবিলাক আহি গ'ল তো আমি আকৌ ক্লিয়াৰ হ'বৰ কাৰণে ৰ'ব লগা হ'ল বহুত সময় বৰষুণ এৰাৰ পাছত এতিয়া আমি গৈ আছোঁ ভিউ পইণ্ট চাবলৈ ইয়াতে দুটা ভিউ পইণ্ট আছে এটা 20 টকা এণ্ট্ৰি ফিজ লাগে আৰু এটা ফ্ৰী তো ব'লক আমি প্ৰথমতে ফ্ৰীটো চাই লওঁ কেনেকুৱা হয় ক্লিয়াৰ হ'ব এতিয়া বৰষুণ দিলে না ক্লিয়াৰ লগালগ হৈ যাব টেনশ্যন নাই তো গাইজ ফাইনেলি আমি পাই গ'লোহি প্ৰথমটো ভিউ পইণ্ট আৰু আপোনালোকে দেখিছে ভিউটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু চাওক কিমানখন পাহাৰ মানে একেলগে একদম গোট খাইছেহি ৱাও হোৱাট এ ভিউ কি ক'ম আৰু গাইজ চাওক ডাৱৰবিলাক একদম পাহাৰৰ লগতে লাগি আছেহি বহুত ভাল লাগিছে মানে তো আকৌ আমি এতিয়া নেক্সট ভিউ পইণ্টটোলৈ গৈ আছোঁ চাবলৈ আৰু আপোনালোকে দেখিছে মোৰ পাছত ভিউটো কেনেকুৱা কাষতে এখন ৰিজৰ্টো আছে আৰু আপোনালোকে চাওক ডাৱৰবিলাক কেনেকৈ পাহাৰৰ লগত লাগি আছে আৰু এতিয়া আমি আকৌ 20 টকা এণ্ট্ৰি দি পিনে গ'লোঁ ইটো ভিউ পইণ্টলৈ তাৰপাছত আমি এই বাইদেউজনীৰ পৰা আৰু খালোঁ আৰু কিবা কিবি আমি মানে ট্ৰাইপড ষ্টেণ্ড লৈ আহিছোঁ কাৰণ আমি গ্ৰুপ ফটো মানে মাৰিবৰ কাৰণে বহুত সুবিধা হয় আপোনালোকৰ যদি আছে কেতিয়াবা গ্ৰুপত গ'লে লৈ যাব তো বেলেগক মানে ক'ব নালাগে আৰু আপোনালোকে মোবাইল লগাই পিনে ডাইৰেক্ট মাৰিব পাৰিব আৰু আপোনালোকে ভিউ চাওক কি বঢ়িয়া লাগিছে আৰু আপোনালোকে আহিলে লাইটলুম কেনিয়ন কেতিয়াও মিছ নকৰিব এইটো মানে বহুত ধুনীয়া হয় আৰু ইয়াতে আমি অলপ চলপ ফটো চটো মাৰিলোঁ তাৰপাছত আমি আৰু আগবাঢ়িলোঁ শ্বিলং পিক ভিউ পইণ্ট চাবলৈ আমি মানে গৈয়ে আছিলোঁ হ'লে শ্বিলং পিক ভিউ পইণ্ট চাবলৈ আৰু এটা আছিলে এলিফেণ্ট ফলছ কিন্তু মানে বাটতে বহুত ডাঙৰ বৰষুণ দি দিলে আৰু সেইটো কাৰণে আমাৰ সেইকেইটা জেগাত যোৱাটো আমি স্কিপ কৰি দিলোঁ আৰু আমি ডাইৰেক্ট ঘৰমুৱা হ'লোঁ তো ইমানখিনি দেখুৱাব নোৱাৰিলোঁ আৰু তো ভিডিঅ'টো মই ইমানেই দেখুৱালোঁ তো ইয়ালৈকে চাই আছোঁ যদি কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ লগত আজিলৈ ইমানে আছিলে